শংকৰ বিদ্যাপীঠৰ ৰিজাল্ট পাই আমি সবেই আনন্দিত আছোঁ। তো আপোনালোক চাই আছে বহুত বম চম ফুটি আছে। ছাত্ৰ ছাত্ৰীসকলে আজি বহুত ফূৰ্তি কৰি আছে। আমাৰ স্কুলত এইখন পায়। তো বহুত ফূৰ্তি হৈ আছে। আজি বহুত স্কুলখনে আমাৰ বহুত আনন্দিত হৈ আছে। তো আমাৰ আজান শংকৰ বিদ্যাপীঠৰ প্ৰিন্সিপাল ছাৰ ইয়াতে আছে। তো চাওঁ ছাৰে এতিয়া কি কয়। তাৰ ৰিজাল্ট পাই আপোনাৰ কেনেকুৱা লাগিছে? ৰিজাল্টটো মোটামুটি ভালেই। অইন বছৰৰ তুলনাত এইবাৰ ভাল বুলি ক'ব নোৱাৰি। তো ছাত্ৰ ছাত্ৰীসকলে ৰিজাল্ট পাই বহুত আনন্দিত, সেইকাৰণে চবেই দৌৰাদৌৰি কৰি আছে। চাওক ছাত্ৰ ছাত্ৰীসকল বহুত আনন্দিত আছে। চাওক ছাত্ৰ ছাত্ৰীসকলক বহুত আনন্দিত হৈ আছে। বম চম একেবাৰে ফুটাই একেবাৰে বহুত আনন্দিত কৰি আছে। বহুত আনন্দিত কৰি আছে। এয়া আমাৰ আজান শংকৰ বিদ্যাপীঠ। চাওক আমি সবেই আজি বহুত আনন্দিত হৈ আছোঁ। তো আমাৰ এইজন আজান শংকৰ বিদ্যাপীঠৰ VHC ছাৰ হয়। ছাৰ আপুনি ৰিজাল্টখন পাই কেনেকুৱা লাগিছে? আজি ৰিজাল্ট যোৱা বছৰৰ তুলনাত অলপ এইবাৰ ছাত্ৰ ছাত্ৰীসকলে বহুত কম ফুটাই আছে আজি। বহুত বম ফুটাই আছে, বহুত ফূৰ্তি আছে। বম ফুটাই আছে ইয়াতে। তাৰ ছাত্ৰ ছাত্ৰীসকল কিমান ধুনীয়াকৈ থিয় হৈ লৈছে। তো এইজন আমার আজান শংকৰ বিদ্যাপীঠৰ ছাৰ হয়। তো
ছাৰেও ক'ব আমাৰ স্কুলৰ ৰিজাল্টখন পাই আজি কেনেকুৱা লাগিছে। আজি বিদ্যালয়খনৰ ৰিজাল্ট পাই পেলাই বৰ সুখী হৈছোঁ। কাৰণ ৰাজন শংকৰৰ ৰিজাল্ট বুলি ক'লে পশ্চিমাঞ্চলত নগাঁও জিলাৰ পশ্চিমাঞ্চলত থকা এই স্কুলখনেই সবাতোতকৈ সুন্দৰ ৰিজাল্ট প্ৰদৰ্শন কৰি আহিছে। এইবাৰো বৰ সুন্দৰ ৰিজাল্ট কৰিছে। তাৰ ভিতৰতে ক'ভিডৰ পৰিপ্ৰেক্ষিতত কেইজনমান ছাত্ৰ ছাত্ৰীয়ে অনলাইনৰ যোগে যিটো পৰীক্ষা দিব লাগিছিল, প্ৰিপেৰেশ্যন হ'ব লাগিছিল, তেনেধৰণে কৰিব পৰা নাই। সেইবাবে অকণমান দুখিত হৈছোঁ। তাৰ ভিতৰত 4জনমান ছাত্ৰই তাৰমানে ভাল ৰিজাল্ট কৰিব পৰা নাই। কিন্তু আমাৰ বিদ্যালয়ত এতিয়ালৈকে যিখিনি ছাত্ৰ ছাত্ৰীয়ে ৰিজাল্ট পাইছোঁ, সেই ৰিজাল্টখিনি মতে সন্তোষজনকেই ৰিজাল্ট পাইছে। 100% ল'ৰা ছোৱালীয়ে তাৰমানে কি কৰিছে, ইমান সুন্দৰ মাৰ্ক পাইছে। ইমান পৰিস্থিতিৰ মাজতো বৰ ভাল লাগিছে। আৰু ৱাকিল নামৰ এজন ছাত্ৰ, ৰিডিঅ'ম নামৰ এনেকৈ কেইজনমান ছাত্ৰ ছাত্ৰীয়ে বৰ ভাল ৰিজাল্ট কৰিছে। 100ৰ ভিতৰত 100 পাইছে। গতিকে বৰ ভাল লাগিছে। গতিকে এই বিদ্যালয়ৰ সুনাম আগলৈকো এনেধৰণে অটুট থাকক। আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, সেই ছাত্ৰ ছাত্ৰীসকলেও ভাল ৰিজাল্ট কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু ইমানতে মোৰ বক্তব্য মই সামৰণি ৰাখিছোঁ। ধন্যবাদ ছাৰ। তো ৰিজাল্টখন পাই আমাৰ আজান শংকৰ বিদ্যাপীঠৰ আজি সমূহ ছাত্ৰ ছাত্ৰী শিক্ষকসকল বহুত আজি আনন্দিত হৈ আছে। সেইকাৰণে চবেই বম চম ফুটাই আছে। তো আহক আপোনালোকক আৰু ষ্টেটমেণ্ট শুনাওঁ। এইজন আমাৰ আজান শংকৰ বিদ্যাপীঠৰ BHC ছাৰ হয়। ছাৰ, আপোনাৰ তাত কেনেকুৱা লাগিছে ৰিজাল্টখন চাই? ৰিজাল্টখন পাই বহুত আনন্দিত। যিহেতু যোৱা বছৰ প্ৰত্যেক বছৰে আমাৰ বিদ্যালয়খনৰ ৰিজাল্ট 100%ই হয়, 10% ৰিজাল্ট হয়। এই বছৰো ষ্টুডেণ্ট সাপেক্ষে ৰিজাল্ট বহুত ভালেই হৈছে। আমাৰ ল'ৰা ছোৱালীখিনি অলপ দুৰ্বল আছিলে, সেই মৰ্মেও তথাপিও ৰিজাল্ট বহুত ভাল হৈছে। 90% ৰিজাল্ট ভাল হৈছে। তাৰে ভিতৰত 4গৰাকী ডিষ্টিংশ্যন, 6গৰাকী ষ্টাৰ, 24 ষ্টুডেণ্ট ফাৰ্ষ্ট ডিভিজন, 19গৰাকী ছাত্ৰ ছাত্ৰীৰ ছেকেণ্ড ডিভিজন আৰু 2গৰাকী ছাত্ৰ ছাত্ৰী থাৰ্ড ডিভিজন পাইছে। এইখিনিত আমাৰ বিদ্যালয়খনৰ মোৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীৰ লগতে ময়ো বহুত আনন্দিত। কাৰণ আশা কৰাৰ দৰে আমাৰ ল'ৰা ছোৱালীখিনিয়ে ৰিজাল্ট কৰিছে। যিহেতু মুৰেবাৰী অঞ্চল এখন পিছপৰা অঞ্চল, এই অঞ্চলখনৰ ল'ৰা ছোৱালী বহুত জাত প্ৰতিঘাতত নেওচি যি ফলাফল দেখুৱাইছে, তাৰ প্ৰতি আমি বহুত আনন্দিত। ধন্যবাদ ছাৰ। তোমালোকৰ তাত কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? ভাল লাগিছে। কেনেকুৱা লাগি আছে ৰিজাল্টখন পাই? ভালেই লাগিছে। তোমালোকৰ তাত কেনেকুৱা লাগি আছে ৰিজাল্টখন চাই? ভাল লাগি আছে ছাৰ। এইসকল ক্লাছ 10ত উঠিছে। অহাবাৰ তোমালোকৰ ৰিজাল্ট শুনিম। হয় ছাৰ। কেনেকুৱা লাগিছে তোমালোকৰ তাত? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। কেনেকুৱা বহুত ভাল লাগিছে নে? বহুত ভাল লাগিছে ছাৰ। হয় ছাৰ, ৰিজাল্টখন চাই কেনেকুৱা লাগিছে আপোনাৰ তাত? ঠিক আছে, থেংক ইউ। তো আমাৰ আজান শংকৰ বিদ্যাপীঠৰ প্ৰিন্সিপাল ছাৰে ক'ব এতিয়া ৰিজাল্টৰ পাই কেনেকুৱা লাগিছে। ছাৰ, কেনেকুৱা? ৰিজাল্টটো পাই আনন্দিত হৈছোঁ। কিয়নো এই যিটো বেটছে এইবাৰ ফাইনেল দিলে, সিহঁত ক'ভিড পৰিস্থিতি ভয়ংকৰ পৰিৱেশৰ মাজেৰে আহি ইহঁত পৰীক্ষা দিবলগীয়া হৈছিলে। ইহঁতৰ ক্লাছ 9ত কোনো ধৰণৰ ক্লাছ হোৱা নাছিলে। ক্লাছ 9তো ইহঁতক বেছিদিন ক্লাছ নাপালে। খুব কম দিনৰ ভিতৰত ইহঁতক আমি যিমানখিনি প্ৰিপেয়াৰ কৰিব লাগিছিল, সিমান ধৰণে আমি ইহঁতক প্ৰিপেয়াৰ কৰাব পৰা নাছিলোঁ। তথাপিও ধৰক এইটো বেটছত যিটো ৰিজাল্ট আমাক আনি দিলে, মই আনন্দিত। যদিও পূৰ্বৰ তুলনাত ৰিজাল্টটো আমাৰ এবাৰ অলপ বেয়া হৈছে, তথাপিও এই ক'ভিড পৰিস্থিতিৰ বাবে ইহঁতে পৰীক্ষাত যিটো ফলাফল দেখুৱালে, মই তাত আনন্দিত। ইয়াৰ ভিতৰত আমাৰ দুটাই ডিষ্টিংশ্যন পালে, 6টা ষ্টাৰ পাইছে। টোটেল 24টা আমাৰ ফাৰ্ষ্ট ডিভিজন। যদিহে ক'ভিড পৰিস্থিতি নাথাকিলেহেঁতেন আমি এইটো বেটছৰ পৰা বহুতখিনি এক্সপেক্ট কৰিছিলোঁ। কিন্তু তথাপিও আমি যিখিনি পালোঁ, আমি তাতে আনন্দিত আৰু সন্তুষ্ট। ধন্যবাদ ছাৰ।